গোটেই অসমত কুঁৱলী পৰিৱেশ তেনে পৰিৱেশত দেখা গৈছে প্ৰায় 15জনমান সতীৰ্থ লৈ এই আচলতে আপুনি ইয়াৰ যোগেদি কি বাৰ্তা দিব বিচাৰিছে অসমবাসীক আৰু দেশবাসীক? মই আজি সমগ্ৰ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সংক্ৰান্তি। মই আশা কৰোঁ যে এই মাঘ বিহুৱে আমাৰ সকলোকে আনন্দ আনি দিব আৰু আমাৰ যি অশান্তি বা যি অপসংস্কৃতি সেইবিলাকৰ বিনাশ ঘটিব। মাঘ বিহুৱে আমাক সম্প্ৰীতিৰ বান্ধন কটকটীয়া কৰিব। মই বৰ্তমান কানৈ কলেজ চৌহদত আছোঁ আৰু পুৱা 5 বজাৰ পৰা আমি গ্ৰীণ ক্লাবৰ সহযোগত কাম কৰি আছোঁ। আমাৰ সৈতে আছে দিলীপ সিং এগৰাকী শিক্ষক। তেওঁ আহি ৰাতিপুৱা 5 বজাত সদায় কাম কৰে। আজি আমি কানৈ মহাবিদ্যালয়খনে গ্ৰীণ ক্লাবৰ উদ্যোগত 2021 দিন সম্পূৰ্ণ কৰিছোঁ। 2021 দিন একেৰাহে দেওবাৰে আমি অলপ বেছিকৈ কাম কৰোঁ বা বন্ধ দিনত বেছিকৈ কাম কৰিবলগীয়া হয়। আমি মহাবিদ্যালয়ৰ চৌহদখন পৰিষ্কাৰ কৰোঁ। ইতিমধ্যে অসমৰ হয়তো সৰ্বত্ৰে পৰিচিত আমাৰ এই কাম কাজখিনি। আশা কৰোঁ যে এই কাম কাজখিনিয়ে সমগ্ৰ অসমত এটা বিপ্লৱৰ সূচনা কৰিব আৰু স্বচ্ছতাৰ যিটো আন্দোলন সেই আন্দোলনটো গতি কৰিব। আমাৰ এই অনুষ্ঠানটো 20জন আমাৰ সদস্য আছে। সেই 20জন সদস্যই পুৱা সদায় আহি আমাক সহযোগ কৰে। কোনোবাই ফুল খুচৰে, কোনোবাই ফুল পুলি ৰুৱে, কোনোবাই গছৰ ডাল কাটে, কোনোবাই জাবৰ দিয়ে, কোনোবাই মানে আমাৰ গাড়ী থোৱা স্থান, চাইকেল থোৱা স্থান এইবিলাক পৰিষ্কাৰ কৰে, চৌহদটোৰ বাট পথবিলাক পৰিষ্কাৰ কৰে। গতিকে আমাৰ এই কাম কাজখিনিত আমাৰ ছাত্ৰ একতা সভাৰ সমূহ বিষয়ববীয়াসকল জড়িত হৈ থাকে, ছাত্ৰী নিবাসৰ ছাত্ৰীসকল জড়িত হৈ থাকে, আমাৰ ছাত্ৰাবাসৰ বৰ্ডাৰ ছাত্ৰাবাসৰ আমাৰ যিসকল সদস্য তেওঁলোকো ইয়াত জড়িত হৈ আছে। আমি বিভিন্ন ধৰণে আমাক সহায় কৰি আছে। আমাৰ কৰ্মচাৰীসকলে সহায় কৰে, আমাৰ শিক্ষক গোটে সহায় কৰে, শিক্ষয়িত্ৰীসকলে সহায় কৰে, অন্যান্য ৰাইজেও আমাক সহায় কৰে। গতিকে এই যিটো আন্দোলন, স্বচ্ছতা আন্দোলন, এই আন্দোলনটোৱে মই ভাবোঁ অসমত এক গতি দিব আৰু সকলোতে এই কাম কাজখিনি বিয়পি পৰিব। আমাৰ গ্ৰীণ ক্লাবক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। গ্ৰীণ ক্লাবৰ প্ৰতিজন সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই কামখিনি যাতে সুন্দৰভাৱে কৰি নিয়ে। হয় ছাৰ, এটা কথা আমি মানিব লাগিব যে আপুনি 2021 দিন যিটো সংগ্ৰামৰ কথা কৈছে গ্ৰীণ ক্লাবৰ, আমি আমাৰ তৰফৰ পৰাও গ্ৰীণ ক্লাবক আমি ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত আপুনি অসমখনক যেনেকৈ স্বচ্ছতাৰ ক্ষেত্ৰত আগবঢ়াই নিব বিচাৰিছে সেই ক্ষেত্ৰত আমাৰ সহযোগ থাকিব। নমস্কাৰ ছাৰ। ধন্যবাদ।